মই দুটা তিনিটা কথা ক'ব বিচাৰিছোঁ যে এই যিখন বোৰ্ড বহিব আপোনালোকৰ ইণ্টাৰভিউ ল'বলৈ সেই বোৰ্ডখনত কিন্তু যথেষ্ট অভিজ্ঞ মানুহ থাকে তেওঁলোকে অকল কথা বতৰা জনাটোৱেই নহয় তেওঁলোকে মানুহ এজন দেখিলে মুখখন চাইও ক'ব পাৰিব যে এই কেণ্ডিডেটজনৰ কিমানখিনি জ্ঞান আছে বা তেওঁৰ বডি লেংগুৱেজ চাই পেলাই কৈ দিব পাৰে সিমানখিনি তেওঁলোকৰ কেপাচিটি থাকে সাধাৰণতে আৰু তেওঁলোকক এই গোটেই পৰিৱেশটোত মাত্ৰ 2-3 মিনিট লাগে এজন কেণ্ডিডেটৰ বিষয়ে অলপ এটা ধাৰণা কৰিবলৈ তথাপিও বোৰ্ডখনৰ প্ৰতি একজন মেম্বাৰে অলপ হ'লেও সুবিধা দিয়ে সেই কেণ্ডিডেটজনক যে তেওঁ কিমানখিনি ক'ব পাৰে কাৰণ এইটো আপোনালোকে লিখিত পৰীক্ষা দিয়ে আহিছে লিখিত পৰীক্ষাত যথেষ্ট আপোনালোকৰ জ্ঞানৰ বিষয়ে অলৰেডি জনাই দিছে আৰু তাৰ পৰা সেইকাৰণে আপোনালোক আহিছে ইণ্টাৰভিউলৈ কিন্তু ইণ্টাৰভিউটো এইকাৰণে কৰা হয় যে আপোনাৰ ব্যক্তিত্বটো জানিবৰ কাৰণে আপোনাৰ পাৰ্চনেলিটি সেই পাৰ্চনেলিটিটোৰ কাৰণে আপোনাৰ বডি লেংগুৱেজ কেনেকুৱা আপুনি কথা কেনেকৈ কয় হকে ডাঙৰীয়ে কৈছে আপুনি কেনেকুৱা ধৰণৰ ড্ৰেছ কৰি আহিছে পৰিধান কৰি আহিছে আৰু আপুনি আহি কেনেকুৱা ধৰণৰকৈ আই কণ্টেক্ট ৰাখি কথা পাতিছে কথাবোৰৰ উত্তৰবোৰ আচলতে জানে নে আপুনি গেছ ৱৰ্ক কৰিছে কাৰণ আমি সত্য সদায় জয় কওঁ সেইটো এটা ইয়াত ডাঙৰ মিনিং আছে সঁচা কথা ক'ব তাত নাজানিলে নাজানো বুলি কোৱাটো একো ডাঙৰ কথা নহয় একো বেয়া কথা নহয় কিন্তু নজনাকৈ আপুনি ঘূৰাই পকাই কিবা কিবি কথা কৈ থাকিলে বৰ্ডৰ মেম্বাৰসকলে বুজি পায় যে আপুনি আচলতে নাজানে আৰু সেইটো আপোনাৰ নেগেটিভ ফাঁকি দিবলৈ চেষ্টা কৰিব নালাগে আপুনি সঁচাকৈ ক'ব আৰু সাধাৰণ প্ৰশ্ন সুধিব আপোনাকতো প্ৰথমতে সুধিব আপোনাৰ বিষয়ে কওক আপুনি কোন হয় আপুনি ক'ৰ পৰা আহিছে সেইখিনিতে আপোনাৰ নিজৰ ঠাইখনৰ বা গাঁওখনৰ কথা এক লাইন হ'লেও ক'ব লাগে আপোনাৰ পৰিৱেশটো ঘৰুৱা এক লাইন হ'লেও ক'ব লাগে আপুনি কি পঢ়িছিল আৰু তাৰ পৰা কি পাছ কৰি আহিছে আৰু এতিয়া আপুনি কি কৰি আছে বৰ্তমান আৰু আপোনাক এটা কথা হয়তো সুধিব পাৰে এই চাকৰিটোলৈ আপুনি কিয় আহিব বিচাৰিছে যদিহে আপুনি ইতিমধ্যে কিবা বেলেগ চাকৰি কৰি আছে আপোনাক সুধিব পাৰে যে এইটো চাকৰিলৈ কেলৈ আহিব লাগে তেতিয়া আগতে চিন্তা কৰি ল'ব লাগিব এটা পজিটিভ আউটলুক দিব লাগিব আপুনি যে এই চাকৰিটো কৰিব আহিছে কি কাৰণত আপুনি কিবা এটা কণ্ট্ৰিবিউট কৰিব পাৰিব মানে আপোনাৰ ফালৰ পৰা এই চৰকাৰৰ চাকৰি এইবিলাক চৰকাৰে কি পাব পাৰে আপোনাৰ ফালৰ পৰা সেইখিনি কথা আগতে চিন্তা কৰি আহিব লাগে যে মই এইটো দিব পাৰোঁ কাৰণ মোৰ এটা পজিটিভ আউটলুক আছে আৰু মই এইখিনি কাম কৰিব পাৰোঁ মই ভাবোঁ নিজে আৰু কেতিয়াবা বৰ্ডে সুধি দিয়ে আপোনাৰ উইকনেছ আৰু ষ্ট্ৰেংথ কি এইখিনি কওক সেই উইকনেছটো সাধাৰণতে এনেকুৱা ধৰণৰ কথা ক'ব লাগে যিটো শুদ্ধ কৰিব পৰা এটা নিয়ম আছে বা তাৰ এটা সম্পৰ্ক আছে সেইখিনিৰ লগত আপুনি উইকনেছটো কোৱাৰ লগে লগে সেই উইকনেছটোকে কেনেকৈ আপুনি ষ্ট্ৰেংথলৈ পৰিণত কৰিব পাৰে আৰু কেনেকৈ কৰি দেখুৱালে সেইটো কৰিলে সেইটো আপোনাক বিচাৰে বৰ্ডখনে ঠিক আছে আৰু আপোনাৰ নিজৰ ছাবজেক্ট নিজৰ যিটো বিষয়ত আপুনি পঢ়ি আহিছে সেই বিষয়ত কিন্তু আপুনি ভালকৈ পঢ়ি আহিব পঢ়িব লাগিব যাতে যিকোনো কথা উত্তৰ দিব পৰা যায় সেইখিনি যেন জানিবই সেইখিনি প্ৰয়োজন